নমস্কাৰ সকলোলৈ। আজিৰ পৰা আমাৰ নামঘৰত আৰম্ভ হৈছে 4দিনীয়া অবিৰত ভাগৱত পাঠ। ভাবিলোঁ সময়খিনি সাঁচি ৰাখোঁ। কিনকিনীয়া বৰষুণৰ মাজেৰে আমি ওলালোঁ নামঘৰলৈ। চাওকচোন, এয়া আমাৰ নামঘৰৰ মূল দুৱাৰখন। গুৰুজনাৰ কি অপূৰ্ব সৃষ্টি এয়া চাওকচোন। চাকি ধূপেৰে আমোল মোলাই থকা এই পৰিৱেশে আমাৰ দেহ মন ইমান সজীৱ কৰি তোলে নহয় জানো। তাৰ মাজে মাজে বোলো একপি দুকপি ফটো তুলি ভিডিঅ' অকণমানো বনাই থওঁ, সময়বোৰ সাঁচি ৰাখোঁ। এনেকৈয়ে এদিন স্মৃতিৰ পাতত জিলিকি ৰ'ব এই সময়খিনি। আৰু চাওকচোন, আমি ইমান ধুনীয়া সময়খিনিত গৈ উপস্থিত হৈছোঁগৈ। আমি গৈ পাইছোঁ আৰু ভাগৱতখনিও ভকতবৃন্দসকলে স্থাপন কৰিব লৈছে। কি সুন্দৰ পৰিৱেশ চাওকচোন, সঁচাকৈয়ে বৰ ভাল লগা। কেনেকৈনো 4 দিন গ'ল গমকে নেপালোঁ। সদায় এনেদৰেই ৰাতিপুৱা যাওঁ, আকৌ গধূলি সময়তো অলপ যাওঁ। কিমান ভাল লাগে অলপ লাগি ভাগি নামঘৰৰ কামত এনেকৈ নিজক সমৰ্পিত কৰিব পাৰিলে। শেষৰ সময়খিনি কিন্তু বৰ দুখ লগা। পাঠকীসকলৰ বিননিয়ে সকলো ভক্তগণক কন্দুৱাই তুলিলে। কি নহওক, ভগৱানে সকলোৰে দেহ মন ভালে ৰাখক। আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পোৱাৰ আশাৰে। ধন্যবাদ।